যিহেতু বিটিচিত বিজেপি প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইয়াত হিমন্ত বিশ্ব শৰ্মা অহৰহ কাম কৰি আছে। আজিও ঠিক CM কলাইগাঁৱলৈ আহিছে। এই ক্ষেত্ৰত যোৱাকালি যিহেতু ৰোড শ্ব' হৈ গ'ল কালিংগড় সমষ্টিত, ইয়াত কিবা প্ৰভাৱ পৰিব নেকি? যোৱাকালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ খালিংগড় সমষ্টিত আকৌ আহিছিলে। তেখেতে ক'বাৰ পৰা আহি নিজৰ লগত পিছে মানুহখিনি লৈ আহি বেংবাৰীত এই বেংবাৰী হাইস্কুল খেলপথাৰত মানুহখিনি জমা কৰি মিটিং কৰি গুচি গ'ল। সেই বেংবাৰী অঞ্চলৰ বা খালিংগড় সমষ্টিত তেনেকুৱা হিউজ মানুহে নাছিলে। তেখেতৰ পিছে অহা মানুহবিলাকে বেংবাৰী পেণ্ডেলৰ তলত বহিছে আৰু সেইখিনি মানুহ লৈ আৰু তেখেতে পদযাত্ৰা কৰিছে। পদযাত্ৰাত অহা মানুহখিনিহে পেণ্ডেলত বহি মিটিং কৰিছে। তো খালিংগড় সমষ্টিৰ মানুহ বা বেংবাৰী অঞ্চলৰ মানুহ মই তেনেকুৱা দেখা নাই। 50-100জনমান খালিংগড় সমষ্টিৰ বিজেপিৰ মানুহ আছিল। ফ্লপ হৈছে। যোৱাকালি খালিংগড় সমষ্টিত যিটো হিমন্ত বিশ্ব শৰ্মাৰ বেংবাৰীৰ মিটিং টোটেলি ফ্লপ। আৰু ইফালে খালিংগড় সমষ্টি হৈ একেবাৰে টংলা মানে বৰটংলালৈকে তেখেতে মানে ৰোড শ্ব' কৰিলে, একদম ফ্লপ। তেখেতে এজন প্ৰভাৱশালী মন্ত্ৰী হৈ এনে ফ্লপ হোৱাটো আমাৰে লাজ লাগে, দুখ লাগে। জনপ্ৰিয়তাত কোনোবা ৰাজনৈতিক দলে হিংসা কৰি আছে নেকি বুলি আপুনি অনুমান কৰিব পাৰে? হিংসাটো কৰিবই। হিংসা কৰিতো আমাক বদনাম কৰি আছে। 15 বছৰ বোলে আমি একোৱেই কৰা নাই। BPF দল, আমাৰ দল 15 বছৰৰ যিখিনি কাম, আমাৰ যিখিনি মানে উদাহৰণ, সেইবিলাক ৰাইজে জানে। আমাৰ BPF দলৰ প্ৰতি ৰাইজৰ যিটো আমাৰ BPF দলৰ জনপ্ৰিয়তা, মোৰ যিটো জনপ্ৰিয়তা, সেইখিনি বস্তু বিজেপি আৰু UPPL দলৰ মানুহবিলাকে দখল কৰিব পৰা নাই। আমাৰ যিটো ৰাইজৰ যিটো BPF দলৰ দখলত আছে, ৰাইজে আমাক ভাল পায়, সেইখিনি পজিশ্যন বিজেপি আৰু UPPL দলে কোনোদিন পজিশ্যনটো ল'ব পৰা নাই, কাঢ়িব পৰা নাই। সেইটোৱে তেখেতসকলৰ এটা জ্বলন, তেখেতসকলৰ সেইটোৱে এটা হিংসা আমাৰ ওপৰত।